Hi guys, welcome back to my new vlog. আৰু গুড মৰ্নিং গাইজ। তো আজি পুৱাই 5:30 বজাতে ওলাইছোঁ। মানে টাইটেল আৰু থাম্বনেইল দেখা পাই গম পাইছে আজি ক'ত যাম। আজি যাম কলেজৰ পৰা সৰলপাৰাত পিকনিক। তো এখন গাড়ী ৰখিছিল, মানে মই ক'বাই বেলেগত যাম বুলি ভাবিছিল, মই পিকনিকত যাম। গাড়ী আহি কলেজত ৰখি আছে। গাইজ মই বাছৰ ভিতৰত আছোঁ, চাব পাৰে কায়ো অহা নাই বৰ্তমান, মানে মই প্ৰথম। এতিয়া বাজি গ'ল 6:20, যোৱাৰ কথা আছিল 5টাত, কিন্তু দেৰি হৈছে। আমি যাই পাম 12টাত যাই পাম। ঠাণ্ডা বাঙালী বহুত ঠান্ডা লাগছে রে ভাই। আমার গাড়িতে স্টার্ট দিছি 6:40 আর আজকে স্যার মোবাইল ডান্স করে এনজয় করি। ফিজিক্সৰ স্যার আমার এনজয় করি দাও এটা আমি তেল ডিপুত ৰখিছোঁ, মানে মই সদায় আছোঁ ভিডিঅ'ত আৰু ঘণ্টাৰ কাৰণে তেল লৈ আছোঁ। কেই লিটাৰ লৈছে? আমাৰ বৰ্তমান 500 টকা লোৱা আছে তেল, 500 টকা লোৱা আছে। আমাৰ এতিয়া চলি আছে। ডান্স কৰি আছোঁ মানে। আমি আহি কিবা জাগা পাইছোঁ, নাম নাজানো, কিন্তু গাড়ীখন ৰখাইছে। এতিয়া কিবা কানি খাবা দিছে, ভোক লাগছে, খাওঁ এতিয়া। চিপছ দিব, চিপছ খাওঁ। এখানে কি জাগা? এখানে কি জাগা নাম নাজানো, কিন্তু আহি কিনে গাড়ী ৰখাইছে। মই সুধি কিনে কৈ আছোঁ কি জাগাখিনিৰ নাম কি? কি জাগা এখিনিৰ নাম? কিবা মুকাল জাগা, কিবা এটা মুকাল জাগা। ভাল লাগছে নে? বঙাইগাঁও টল গেট পাই গ'লো। টল গেটত আমাৰ 520 টকা। অলপ ডেন্স কৰিলোঁ। ই আৰু ইয়াৰ আৰু কি দুখ হ'ল, ই যিহেতু বহি আছে, ডেন্স কৰা নাই। তো আমি সৰলপাৰালৈ যাবলৈ আৰু এনে 60 কিলোমিটাৰমান বেয়া ৰাস্তাইদি যাব লাগিব, আৰু 60 কিলোমিটাৰমান গেলিয়ে পাই যাম সৰলপাৰা।
ভাল ৰাস্তা আহিছে আৰু বেয়া ৰাস্তা আহিছে আৰু এইখন জংঘল জংঘলৰ মাজত এটা সৰু ৰাস্তা ৰাস্তাৰে আমি যাই আছোঁ বৰ্তমান সৰলপাৰালৈ ধন্যবাদ অলপ বেছিকৈ হৈছোঁ বেয়া নাপাওঁ বক্সটো বন্ধ কৰিব পাৰিছে কাৰণ ইয়াতে জীৱ জন্তু আছে বোলে এই জীৱ জন্তুগিলা ওলাই আহিব পাৰে ৰিক্স নাই গান চান কৰি ডেন্স কৰিব আহিব পাৰে সেইকাৰণে আমাক বন্ধ কৰিব দিছে ডেন্স কৰিব আহিলে তো এনেকৈ 50 কিলোমিটাৰমান বেয়া ৰাস্তা হোৱাৰ পিছত আৰু ভাল ৰাস্তা পালোঁ তো এই ৰাস্তাটো বহুত ভাল লাগে আৰু বঢ়িয়া বঢ়িয়া ৰাস্তা এইটো তো এইটো আমাৰ পুলেণ্ডা তো আমি সৰলপাৰাত এন্ট্ৰি কৰিলোঁ এতিয়া ৱেলকাম টু সৰলপাৰা পিকনিক স্পট তো এনেকৈ 10 মিনিটমান ঘূৰি ঘূৰি আমি মানে ভাল জেগা বিচাৰিছোঁ তো ক'ত পাওঁ চাই লওঁ আমি আহি পালোঁ আহি পাই এতিয়া জেগা বিচাৰিছিলোঁ জেগা অলপ পালোঁ তো এতিয়া কিবা কানি খাওঁ খাবিনে কিবা কানি খাওঁ বহুত ভোক লাগিছে কাৰণ পুৱাই চাহ খাইছোঁ বিস্কুট দি বক্স চক্স নামাই গৈছে চলাৰলা খালে ল'লোঁ এতিয়া আমি ব্ৰেকফাষ্ট কৰিম স্লাইজ আৰু কল খাই আছোঁ বেলেগ একো নাই আৰু ডিমে আছে কণী আৰু সেই খাম চিপছ নিজে কিনি খাব লাগিব বহুত মানুহ হৈছে গাইজ দেখুৱাই আছোঁ খোৱা লোৱা হওক খাই আছে কেলা দুগলাটোত কিবা আছে বোলে তো সেই আৰু ভাত ভাজা না কিয়া ভাত ভাজা চাইছোঁ আৰু কোনোবা ভাত ভাজা আনিছে বিৰিয়ানী বুলি ভাত ভাজি লৈছে বিৰিয়ানী বুলি কয় ইয়াত চাব পাৰে বহুত মানুহ হৈছে গাইজ এইটো টাউলো আমাৰ আৰু ইয়াত বহুত মানুহ হৈছে গাইজ সিফালে আছে আমি সিফালে যাম সেইটো চাইডে তো গাইজ সৰলপাৰাত গৰু আছে আপোনালোকে চাব পাৰে গৰু মূৰ্তি আছে গৰু চাব পাৰে বেছি পানী নাই তো এইটোৱে সৰলপাৰাৰ নিজৰা মানে আৰু আছে নিজৰা আৰু এটা আগত আছে এইটো তো ইয়াতে ফটোশ্বুট হৈ আছে তো ইয়াত চাব পাৰে বহুত ভাল লাগিছে গাইজ চাই ফটো উঠি আছোঁ কিন্তু ফটো কেনে হৈছে নাজানো যদি ভাল হৈছে ইনষ্টাগ্ৰামত আপলোড কৰিম ইনষ্টাগ্ৰামত ফ'ল' কৰিব চাইডে বহুত জেগা আছে কিন্তু আৰু যাব বৰ নাই মানে ভাত খোৱা নাই আহি পালোঁ মানে আমাৰ বাছ যাত্ৰা হৈছিল খানা যাত্ৰা দিছে সেই জেগা আহি পালোঁ তো এতিয়াতে অলপ ডেন্স কৰিম নাচিম আমি ছাৰটোৰ লগত অলপ ডেন্স কৰি এনজয় কৰিলোঁ তাতে গাইজ আমাৰ এতিয়া ডেন্স চেন্স কৰা হ'ল এতিয়া আমি ভাত খাম ভাত খাব মাতি এই নিজৰাৰ পানী দি আমি এতিয়া হাত ধুই ল'লোঁ ভাত খাম পুৰা আমি এতিয়া ভাত খাব আছোঁ মানে খাই চাই এতিয়া হাত ধৰি আছে এতিয়া শান্তিমতে খাওঁ দে লাষ্ট ৰাউণ্ড এইটো লাষ্ট ৰাউণ্ড তো গাইজ আমাৰ এতিয়া ভাত চাত খোৱা লোৱা হৈ গ'ল এতিয়া আৰু ঘৰত যাম